পৃথিৱীৰ প্ৰাচীনতম নৱগ্ৰহ মন্দিৰ গুৱাহাটীত অৱস্থিত। গুৱাহাটী মহানগৰীৰ চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত। 9টা গ্ৰহৰ সংমিশ্ৰণেৰে নৱগ্ৰহ মন্দিৰ। নৱগ্ৰহ মন্দিৰত 9টা গ্ৰহৰ শিলাচিহ্ন আছে। বহু দূৰ-দূৰণিৰ পৰা ভক্তসকল আহি নৱগ্ৰহ মন্দিৰত তেওঁলোকৰ গ্ৰহ নক্ষত্ৰৰ পূজাসমূহ কৰে। বিশেষকৈ শনিবাৰ আৰু মঙলবাৰে নৱগ্ৰহ মন্দিৰত বেছি ভিৰ হোৱা দেখা যায়। আৰু আজি আমিও আহিলোঁ নৱগ্ৰহ মন্দিৰলৈ। যথেষ্ট গৰম আছিল আগবেলা, পিছবেলাৰ সময়ত অকণমান বৰষুণ দিয়াৰ বাবে বতৰটো ভাল আৰু একদম গৰমত অৱস্থা নাই। তথাপিও ভাবিলোঁ আপোনালোকক অকণমান নৱগ্ৰহৰ পৰিৱেশটো দেখুৱাওঁ। আৰু আমিও ধুনীয়াকৈ আমাৰ কামখিনি কৰিলোঁ, কৰি পেলাই এতিয়া আমি ওলাই আহিছোঁ। আৰু বাহিৰত দেখিছেনে যথেষ্ট ৰ'দ, তথাপিও